দাঙি দিয়া ইমান তেটো চেপাকে নালাগে ঢিলা কৰি দিয়ক অকমান চাও মই জোখ লৈ আছো এতিয়া হৈছে ঠিক আছে চাও ইছাম তোমাৰ ডিঙিত বহুত সোণ খাব দুচি তেনেকুৱা কথা যদি নিদিলেও হ'ব দে আগতে একো নাছিল নহয় তোৰ তেতিয়া আকৌ মইহে দস্তি আছিলো এতিয়া সোণ পাইছতো মোৰ ডিঙি ডাঙৰ হৈ গ'ল অধিমান কৈছে নহয় মানে মোৰ চবেই নাই তোৰ জেগাত যদি আজি মোৰ বেলেগ দস্তি হ'লহেঁতেন নহয় এডাল পেটি দেখিছ সোণৰ কৰি দিলেহেঁতেন তেলকে ময়ো দিছো মোক এইটো কণী পাৰিবলৈ দিয়া মোৰ বহুত সোণ আছে মোক খাওঁতা নাই দস্তি হ'ব বাৰু দে মই বাৰু কাক আহিছো কাক ধৰিছো কোৱাচোন নাই হ'ব দে চবকেতো দিব লাগিছে এতিয়া পুলিচ মুখা হৈ গৈছে আমাৰ মনিব আছে আৰু হেৰি পুলিচ চবৰে হ'ল নহয় হৈ গৈছে চা মই ইয়াতে চবৰে নামবিলাক ভৰাই দিছোঁ কাক কাক কি দিবি মাজতে 3 নম্বৰটো খালী ৰাখিছোঁ কাৰোবাৰ নাম মনতো পৰিব পাৰেতো আহোঁ দে আপুনি ক'লৈ যায় চা যাওঁ দে খালী জেগাটো দেখি থাকিলে বেয়াহে লাগিব কথা মই আপোনাৰ কথা ভাবি আছো চা ইছাম আপোনাৰ এইকেইটা আঙুলি খালী হৈ আছে আচ্ছা আপোনাৰ কেইটা আঙুলি আছে মই এতিয়া হিচাপ দিয়ক 5টা আছে এনেই কিন্তু গাঁঠি 3টাকে 6টা ধৰক এইফালেও 2টা আছিল এনেই এইটো মই কেছ পইচাহে দিছো চা আজি মুৰ্গীৰ পাছফাল তোৰ কপাল যেনেকে মানুহে পাঞ্জাৱত স্বৰ্ণ মন্দিৰ চাবলৈ যায় তেনেকে এইখন চাহ দোকান চাবলৈ আহিব তাৰ কেইদিনমান পাছত চাই থাক না ডেইলি এটাকে 7টা কণী পাৰিব সপ্তাহত কাপটো সোণৰ প্লেটখন সোণৰ চামুচখন সোণৰ চেনি সোণৰ চাহপাত সোণৰ 5 টকা দি কাষ্টমাৰে সোণৰ চাহ খাই যাব সেই ল'ৰাটো চকুৰ আগত বনি গৈছে দে হিচাপ বৰাবৰ খালি এটা হিচাপ মোৰ ওলোৱা নাই 6টা কণী বাৰু মিলি গৈছে বাকী এটা এইটো আমাৰ এছআই ছাৰৰ কাৰণে হয়নে আপোনালোকে মোক এনেই সন্দেহ কৰিছে চা হে তেলি আহি চাকৰি ল'ব মোৰ ডিঙি ডাঙৰ হৈ গ'ল কিন্তু ছাৰৰ কেইটা কণী সেইটো মই এক্সট্ৰাকে ৰাখিছো চা কাৰ কাৰণে মুকুতা দা সেইটো ক'ব নোৱাৰিছো কমল হৰ কাৰ কাৰণে ক খাইতাছি বাইদেউ কমলা বনীয়ে চা মোহন মানুহৰ জীৱন সদায় একেই নাথাকে আজি ভাল কালিলৈ মুৰ্গীটোলৈ চাই থাকিব নালাগে মোলৈ চা আজি ভাল কালিলৈ বেয়া কোন মুহূৰ্তত কি হৈ যায় তো ক'ব নোৱাৰিছোঁ আজি তোৰ কৃপাত মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো যিমান পাইছো কৈ দিছো আৰু চা ভগৱানে নকৰক কালিলৈ পৰহিলৈ যদি মুৰ্গীটোৰ কিবা হৈ যায় একেলগে 2টাকে পুতি থ'ব নালাগিব জানো ইটো কোন চা লগত তোক সহ্য কৰিব পাৰিবি 1 ছেকেণ্ড 1 2 3 4 5 6টা ফুল থাকিলে এইটো ছমহীয়া 10 কেজিমান ওলাব তই শৰ্মাদাৰ দোকানত গৈ আলু পিঁয়াজ আদা নহৰু আনিবি কেপচিকামৰ লগত চুবাৰ কথা চোন ক'বা পাইছে জননী সুৰক্ষাটো হৈছে মেইন তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব কোনফৰ কৰিব লাগিছে ইনচিয়ৰ নহয় ইনচিয়ৰ মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে তেতিয়া মুৰ্গী সোণৰ কণী টোটেল মিলাই কিমানমান পাব বাইদেউ 5 কোটি এনেকুৱামান পাই যাব লাগে পাই যাবি 4 কোটিমান ভগাই তোলে 2 এটা থাকি যাব বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু কণীখিনিও কিবা এটা কৰিব লাগিছে কাপোৰত লাগি কোনটো খহি আছে চা হলমাৰ্ক কৰাই দিওঁ আৰু হেৰি কৰিব পাৰ তই আৰু এটা কাম কৰিব পাৰ এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটা বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি বাইলক তই ইমিডিয়েট এটা কাম কৰ আমাৰ খানাপাৰা পশু চিকিৎসালয়ত নালাগিছে চা বাহিৰৰ মানুহ গম পালে আকৌ বেছি মানুহ বাঢ়ি গৈছে একজেক্টলি কেতিয়া বধিবলৈ পাওঁ তোক দোষী মোৰ বেলেগ এটা টেনচনহে হৈ আছে কি টেনচন মুৰ্গীটোৱে যে সদায় এটা কণী পাইছে কোনোবাই যদি চুৰ কৰি লৈ গৈছে কেকেদা মুৰ্গীটো এতিয়ালৈকে ইনচিয়ৰ হোৱা নাই কিন্তু এইটো যদি কেনেবাকে চুৰ হয় কিন্তু আমাৰ হেভি লছ মই কৈছো নহয় মই ভাবিবই পৰা নাই মানে আৰু তাৰ যিটো মই বিহেভিয়াৰ পাই আছো ইয়াৰ পেটৰ ভিতৰত লাখ কণী আছে লাখ কণী আছে মই কৈছো খালি এটা মালটো ফালি আমি কণীটো কেপচাৰ কৰিব লাগে এইপিনে আপুনি মুৰ্গী ফালিছে এইপিনে হৰতে আহি পেলাই মোৰ ফালিছে গম পালি পলিক্সো হৰতে গম পালি দে লৈ যা মুৰ্গীটো লৈ যা এনেকুৱা নকব যে হৰতে মোক গালি পাৰিছে চা তোৰ খানাটো ডাঙৰ নে তই ধনী হোৱাটো ডাঙৰ মই ধনী হোৱা চা তেতিয়াহ'লে কি কৰি আছ এতিয়া ফালাৰ পিছত যিখিনি কণী পাম তই খালি ইমিডিয়েট লুকুৱাই দে কিয় চা আৰে টেক্সত পৰি যাবি 2-3 খাখা ঘূৰি ফুৰা নাই জানো বস্তুটো কেপচাৰ কৰি লুকুৱাই দে লাগিলে পিছত আমি ফ্লাইট এখন বুক কৰি মালিয়া টাইপ লণ্ডন গুচি যাম মই খালি চাকৰি এৰিয়ে দিম চাগে আজি আৰু ফালি দিয়ক চা কৃষ্ণ মই আজি প্ৰথমবাৰ এনাস্থেচিয়া নিদিয়াকে হাত দিছো অপাৰেশ্যন থিয়েটাৰলৈ আহবাই লম বোলাছে তুমি কলে যোৱা মই যাওঁ নাই অপাৰেশ্যন থিয়েটাৰত গাৰ্জেন যোৱা মানা আছে
অল দ্য বেষ্ট। কৃষ্ণ এতিয়া কণীয়ে বাচে নে মুৰ্গীয়ে বাচে এয়া উপাৰ্চন কৰিছে পাখি চাকি হাত বহি চব চেপাত কৰি পেলাইছে এক্সট্ৰিমলি চৰি মোহন ফাৰ্ষ্ট টাইম আজি চিজাৰিঙত খালী হাতে আহিছোঁ উফ মাই গড কি হৈ গ'ল কেনেকে ওলাব যি উপায়ে কণী পাৰি থৈ গৈছে আইনৰ টেবলেট বা খুৱাইছিলে নে নাই চে বৰ বেয়া লাগিছে একো এটা নোলাল অ' চা এতিয়া কি হ'ব চা তাকেহে ডেড বডিটো থ'বলৈ তোৰ দেখোন মৰ্গটোও বেয়া কি মৰ্গ অ' চা কি কৰিব কওক মুৰ্গীটো জ্বলাইছে নে পুতি থব চা হেৰা দে আচলতে বডিটো নিবলৈ 4খন কাণ লাগে কিন্তু মুৰ্গী যে 4খন থাল হ'লেও হ'ব তই এটা কাম কৰিবি আমাৰ ষ্টাফৰ চবকে মাতি দিবি খালি হৰক মুকুতা আৰু কমলক খবৰ নিদিবি হ'ব খানা মানে খাবই চা বহুত কষ্ট আৰু ত্যাগ জড়িত হৈ আছে এইটো মুৰ্গী চিনাকি হ'লে দাঁতত লাগিব আৰু আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট মনোপ্ৰাৰ্থনা কৰোৱা চকুহাল মুদি দে লাগিলে পিছত আমি মিলাই লম